হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অসমীয়া ফেক্টলৈ। বন্ধুসকল, আজিও মই আপোনালোকলৈ লৈ আহিছোঁ কেইটামান ভাল লগা ইণ্টাৰেষ্টিং ফেক্ট। বন্ধুসকল, আপোনালোকৰ এই ফেক্টকেইটা নিশ্চয় ভাল লাগিব, সেইকাৰণে মোৰ ভিডিঅ'টো ক'তো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ নিশ্চয় চাব। বলক বন্ধুসকল, আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 12। USA মানে আমেৰিকাত এবছৰত প্ৰায় 96 বিলিয়ন পাউণ্ড ওজনৰ খাদ্য পেলনিত যায়। ফেক্ট নম্বৰ 11। আমাৰ এই পৃথিৱীখনত খানি মানে মৌয়ে এনেকুৱা এটা খাদ্য যি বেয়া নহয়। ফেক্ট নম্বৰ 10। সোণ এই পৃথিৱীৰ সকলো মেটেলতকৈ 8 গুণে বেছি ওজনৰ। মানে বন্ধুসকল, যদি আমি এফালে অলপমান সোণ লওঁ আৰু আনফালে একে সমানৰ বেলেগ এটা মেটেল লওঁ, যদি বেলেগ মেটেলটোৰ ওজন 1 গ্ৰাম হয়, তেতিয়া সোণখিনিৰ ওজন হ'ব 8 গ্ৰাম। ফেক্ট নম্বৰ 9। জৰ্জ কাষ্টাৰ এনেকুৱা এজন ব্যক্তি যিয়ে সকলোতকৈ কম বয়সত ইউনাইটেড ষ্টেটছ আৰ্মিৰ জেনেৰেল হ'ব পাৰিছিল। তেওঁ তেওঁৰ সেই পদ 23 বছৰ বয়সতে লাভ কৰিছিল। ফেক্ট নম্বৰ 8। বন্ধুসকল, মই যদি আপোনালোকক এটা প্ৰশ্ন সোধোঁ, কি অস্কাৰ এৱাৰ্ড পোৱা প্ৰথম মানুহজনৰ নাম, তেতিয়া আপোনালোকে হয়তো সেইটো ক'ব পাৰিব। কিন্তু মই যদি আপোনালোকক সোধোঁ আমাৰ পৃথিৱীৰ প্ৰথম এনেকুৱা নন হিউমেন যোনে অস্কাৰ এৱাৰ্ড পাইছে, তেতিয়া হয়তো আপুনি সেইটো ক'ব নোৱাৰিব পাৰে। যদি নোৱাৰে, সেইটো মই কৈ দিওঁ শুনক। প্ৰথম এনেকুৱা নন হিউমেন যোনে অস্কাৰ এৱাৰ্ড পাইছে সেইটো হ'ল মিকি মাউচ। ফেক্ট নম্বৰ 7। বেছিভাগ ছোৱালীয়ে তেওঁৰ লাইফ টাইমৰ এবছৰ কি পিন্ধিম মানে এইযোৰ পিন্ধিম নে সেইযোৰ পিন্ধিম এইটো ভাবোঁতে কটাই দিয়ে। ফেক্ট নম্বৰ 6। আপোনালোকে বাৰু মৌমাখিৰ কামোৰ খাই পাইছেনে? এটা মৌমাখিয়ে কামুৰিলে বহুত বিষ হয় নহয়নে? এতিয়া ফেক্টটো শুনক। পৃথিৱীত বিষাক্ত সাপে কামোৰোতে ইমান মানুহ মৰা নাই যিমান কি মৌমাখি কামোৰোতে মৰিছে। অ' মাই গড। ফেক্ট নম্বৰ 5। আপোনালোকে বিভিন্ন ধৰণৰ এডভাৰটাইজ টিভিত দেখিছে চাগে, কিন্তু পুতলাৰ এডভাৰটাইজ বহুত কম দিয়ে নহয়নে? মিষ্টাৰ পটেটো হেড নামৰ পুতলাটোৰ এডভাৰটাইজ প্ৰথমবাৰৰ বাবে টিভিত দিয়া হৈছিল। এই এডভাৰটাইজটো 1952 চনত দিয়া হৈছিল। ফেক্ট নম্বৰ 4। আপোনালোকে ফেণ্টা অৰেঞ্জ নামৰ ঠাণ্ডাটো নিশ্চয় খাইছে। ই পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি বিকা চফ্ট ড্ৰিংকৰ ভিতৰত 3 নম্বৰত আহে। ফেক্ট নম্বৰ 3। বন্ধুসকল, মই এতিয়া আপোনালোকক ডিছনীলেণ্ডৰ এটা ৰুলৰ বিষয়ে ক'ম, যোনটো কি 1960লৈকে আছিল। 1960লৈকে ডিছনীলেণ্ডত ল'ৰা মানুহৰ যদি দীঘল চুলি থাকে তেতিয়াহ'লে তাতে সোমাব দিয়া নাছিল। কি আচৰিত ধৰণৰ ৰুল আছিল নহয়নে বন্ধুসকল? ফেক্ট নম্বৰ 2। বন্ধুসকল, আমাৰ হাতৰ কোনটো আঙুলিৰ নখ বাৰু সোঁকাণে দীঘল হয়? বন্ধুসকল, আপোনালোকে হয়তো আচৰিত হ'ব পাৰে, কাৰণ আপোনালোকেতো এনেকুৱাও ভাবিব পাৰে কি আমাৰ হাতৰ গোটেইকেইটা আঙুলি একেলগে দীঘল হয়, গোটেইকেইটা আঙুলিৰ নখকেইটা একেলগে দীঘল হয়, সেনেকুৱা আপোনালোকে ভাবিছিল চাগে। কিন্তু বন্ধুসকল, সেনেকুৱা কেতিয়াও নহয়। আমাৰ হাতৰ যোনটো মাজৰ আঙুলি থাকে সেইটোৰ নখ সকলোতকৈ সোনকালে দীঘল হয়, আৰু যোনটো আমাৰ বুঢ়া আঙুলি থাকে সেইটোৰ নখটো সকলোতকৈ দেৰি কৰি দীঘল হয়। ফেক্ট নম্বৰ 1। বন্ধুসকল, এই এটিএম মেচিনটোলৈ মন কৰক। আপোনালোকে এই এটিএম মেচিনটো চাই কিনে ধৰিব পাৰিছে চাগে এই এটিএম মেচিনটো বৰফৰ মাজত থকা ক'ৰবাত ঠাইত আছে য'ত বৰফ পৰে। বন্ধুসকল, যদি মই আপোনালোকে এই মেচিনটো ক'ত আছে সেই নামটো যদি কওঁ, আপোনালোকে হয়তো আচৰিত হ'ব পাৰে, কাৰণ এই এটিএম মেচিনটো আছে এণ্টাৰ্কটিকাত। বন্ধুসকল, মই মানে ধৰিব পৰা নাই এই এটিএম মেচিনটো এণ্টাৰ্কটিকাত কিয় থাকিল। তাতেতো পইচাৰ একো কামেই নাই, কাৰণ পইচা কেতিয়া লাগে, যেতিয়া আমাৰ পইচাৰ কিবা ব্যৱহাৰ কৰিব পাৰোঁ, ধৰক কিবা কিনা বেচা সেনেকুৱা কামত লাগে। তাতেতো মানুহেই নাই কিনিবৰ কাৰণে, আকৌ তাতে মেচিনটো কিয় পাতিলে? যদি আপুনি জানে প্লিজ কমেণ্ট কৰি জনাবচোন। বন্ধুসকল, যি নহওক আজিৰ বাবে ইমানেই। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু যদি মোৰ ভিডিঅ'বোৰ যাতে প্ৰথমতে চাব পাৰে সেইকাৰণে মোৰ চেনেল প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বাটনটো অন কৰি দিব।